হাই গাইজ, আমি এতিয়া ডলফিন ৰিজৰ্টলৈ গৈ আছোঁ। ব'লক মোৰ লগত আপুনিও যাওক। হাই গাইজ, আমি আহি পালোহি ডলফিন ৰিজৰ্টলৈ। আপোনালোকে চাই আছে এতিয়া মই টিকেট কাউণ্টাৰলৈ গৈ আছোঁ টিকেট কাটিবলৈ। প্ৰথমেইচোন আপোনালোকে চাই আছে ইমান ধুনীয়া মনোৰম দৃশ্য আৰু টিকেট কাটি আছোঁ আৰু আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালেই চাগে, মোৰ ভালেই। আজি ডলফিন ৰিজৰ্টলৈ আহিছোঁ, গতিকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। চাই থাকক, আহক। আমাৰ পৰিয়ালসহ মোৰ ভতিজা পত্নী সকলোৱে আহিছোঁ মিলিজুলি। আহকচোন আমি অলপ ফূৰ্তি কৰোঁ। সঁচাই আহি বৰ ভাল লাগিছে। এই মানুহবোৰে সাঁতুৰিছে, ভাল লাগিছে। ময়ো সাঁতোৰগৈ, ব'লক। অঁ, ময়ো নাৱত উঠোগৈ। আপুনি উঠিব নি? আহক উঠোগৈ। এতিয়া আমি নাৱত উঠিম। এতিয়া নাৱৰ যিটো ফূৰ্তি আজি উপভোগ কৰিম। মোৰ কাৰণে কাউণ্টাৰলৈ গৈ আছোঁ, ব'লক। পুলিচ আহি যাব। হাই গাইজ, কি খবৰ? এতিয়া নাও চলাইছোঁ, নাৱত উঠি ভাল লাগিছে আৰু বহুত ফূৰ্তি অনুভৱ হৈছে। নাৱত উঠি মজাটো ল'বলৈ কাৰণে ডলফিন ৰিজৰ্টলৈ আহক। গাইজ, কি খবৰ আপোনালোকৰ? ভালেই চাগে, মোৰ ভালেই। আৰু আপোনালোকে চাওক, আজি ডলফিন ৰিজৰ্টলৈ আহিলোঁ আৰু আপোনালোকেও আহিব। পৰিয়ালসহ ইয়াত ফূৰ্তি কৰিব পাৰিব। এদিন হ'লেও আহক, ভালেই লাগিছে, খুব ভাল লাগিছে। মানুহ সমাগমো হৈছে। কিবা এটা ইয়াত আহি কিবা মনত আনন্দ নিশ্চয় লাগিব, মোৰ বিশ্বাস। আহকচোন। এয়া ৰিজৰ্টৰ চাৰিওবেৰ দেখিছে নহয়? নিষ্কা কৈ দিয়া, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এবাৰ আহিলে আকৌ আহিব মন যাব নাই? তুমি আহিবাই, কিন্তু পইচাটো কথা আছে ন। কিবা এটা আপোনালোকে চাই থাকক ভূপেন গোহাঁই ব্লগ। ছাবস্ক্ৰাইব নাই কৰি, নতুন মানুহ আহিছে যদি ছাবস্ক্ৰাইব নাই কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যনটো অল কৰি। ৰাস্তাটো বেয়া, তলং উলং কৰিছে দেই। ইয়াত খোৱাৰ ব্যৱস্থা আছে, তাকে খাবলৈ বুলি সোমাইছে। কি খাব? কোনে কি খাব কৈ দিয়া। ৱাও, এই পোৱালিকেইটা পইচা হাতত আনিছে নাই নাজানো, কিন্তু পুৰা পইচাটো দিব লাগিব। মই দিব নাই দেই, মোৰ পকেট উগ্ৰ। টানিয়ে বোলে পানীত বেলডাল পেলাই দিলা। Oh no! লাগিলে আকৌ কি এইবোৰ
হাজে নেকি বা ল'ৰাখন মোৰ হেৰি যে মানে এয়াই হয় হাই গাইজ ইয়ালৈ আহি কেনে লাগিল বা ইয়ালৈ আহি ভালে লাগিল আৰু যদি ভাল লাগিল আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নিশ্চয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব